যিখন ৰাজ্যক সুমিলা ৰংহাংপি মাৰ্ডাৰ কেছে কপাই তুলিব লাগিছিল সেইখন ৰাজ্যক ভূমিকম্পই কপাই থৈ গ'ল। যিবিলাক জীৱশ্ৰেষ্ঠই সেই কণমানি ছোৱালীগৰাকীৰ ন্যায় তথা অসমীয়া যুৱতীৰ ভৱিষ্যতৰ নিৰাপত্তাৰ সম্পৰ্কে মাত মাতিব লাগিছিল তেওঁলোকে প্ৰিয়ংকা ভৰালীৰ বিউটি প্লাছ লগোৱা লাইভ ভিডিঅ'ৰ বিশ্লেষণ কৰি থকা দেখা গ'ল। যি সংবাদ মাধ্যমে সুমিলা ৰংহাংপি মাৰ্ডাৰ কেছটো চাইল্ড লেবাৰৰ দৰে ইছ্যু এটাৰ লগত সাঙুৰি টক শ্ব' পাতিব লাগিছিল তেওঁলোকে টক শ্ব' পাতিলে শিল্পী ৰাজনৈতিক নেতাক কপি কৰাক লৈ। আৰু তেনেতে আকৌ এগৰাকী অসমীয়া ছোৱালীৰ অসমীয়া যুৱতীৰ যৌন উৎপীড়নৰ ফলত মৃত্যু হয়। সৱাল ये है कि जो चीज जैसी है उसे वैसे ही पेश क्यों ना किया जाए। যেতিয়া অসমৰ বাহিৰৰ কোনোবা ছোৱালীক ধৰ্ষণ কৰা হয় তেতিয়া ৭৫ টকীয়া মমবাতি হাতত লৈ ক'লা কাপোৰ পিন্ধি ফটোশ্বুট কৰি দুখৰ শ্ব' কৰা চেলিব্ৰিটিৰ অভাৱ নাথাকে। তেতিয়া অভাৱ নাথাকে ন্যায় বিচৰা কণ্ঠৰ, তেতিয়া অভাৱ নাথাকে ন্যায় বিচৰা অসমীয়াৰ। ভাল কথা। কিন্তু যেতিয়া এগৰাকী অসমীয়া ছোৱালীৰ লগত এনে অন্যায় হয়, যেতিয়া কাৰ্বি ছোৱালী এজনীৰ লগত এনে অন্যায় হয়, তেতিয়া উমঘামেই নাপায় চেলিব্ৰিটিয়ে, মৌন হৈ পৰে ন্যায় বিচৰা কণ্ঠ আৰু ফৰ্মেলিটি মেইনটেইন কৰে অসমীয়া ভাই ভনীয়ে। সেই ঘটনাটো সম্পৰ্কে আমি সিমানখিনিয়ে জানো যিমানখিনি নিউজে জানিব দিছে। কিন্তু ঘটনা যিয়েই নহওক ন্যায় তাইৰ প্ৰাপ্য। তথাকথিত উচ্চ জাতিৰ নিজ কাম এৰি দিয়া নহ'ব যদিহে শুনাখিনি হয় সত্য। সপ্তাহৰ খবৰ সপ্তাহে সপ্তাহে পাবলৈ ছাবস্ক্ৰাইব কৰক জ্যোতিষ কুমাৰ আৰু চাই থাকক সাপ্তাহিক ৰিকেপ। যোৱা সপ্তাহত বেলেগ বেলেগ ৰিখটাৰ স্কেলত বহুকেইটা ভূমিকম্প আহিল। ইমানখিনি ভেৰিয়েশ্যন যদি শংকুৰাজৰ শেহতীয়া গানবিলাকত থাকিল হয় তেন্তে কথাই বেলেগ হ'ল হয়। হয়, শংকুৰাজে নতুনত্ব নথকা নতুন অথচ সুন্দৰ গান এটা ৰিলিজ দিলে এই সপ্তাহতে। আৰু তাৰপিছত কংগ্ৰেছৰ দিনত ইমান ডাঙৰ ভূমিকম্প হোৱা নাছিল বুলি ৰস দিয়া কমেডি কিংসকলক বাৰ্ণলৰ জোক মাৰিবলৈ সুযোগ দিলে এছাম এছেম্বলি ইলেকশ্যনে। मस्त जोक मारा रे ये हंस रे हलकट हंस। বেলেগৰ বিফলতাক লৈ হাঁহিব পৰা মানসিকতা মোৰ নাই। কিন্তু কোনোবাই আকাশত চাং পতাৰ কথা কৈ বহিবলৈ সামান্য এমএলএ আসনখন নাপালে আমি হাঁহিমেই। দিলো যোৱা বছৰতকৈ মই 3 গুণ ওপৰত মই ভোট পাম। অদাল বিজেপিক যেনেকে জিকাইছিল তেনেকে হৰুৱাম এবাৰ। যদি সকলোৱে মিছাই কয় ভুলেই কয় তেন্তে সঁচা কয় কোনে শুদ্ধ কয় কোনে। কংগ্ৰেছে মেক্সিমাম পাব পাৰে টোটেল 126টা 30টামান পাব পাৰি, ইয়াতকে ওপৰত নাযায়। A few moments later. বন্ধুসকল, ৰাজ্যসভা আৰু লোকসভাৰ মাজত পাৰ্থক্য নজনা ল'ৰাজনেও খবৰ ৰাখে ৰাজনীতিৰ, লেকচাৰ দিয়ে ৰাজনীতিৰ। গতিকে মই ছাজেষ্ট কৰিব বিচাৰিছোঁ মনোজ বৰকটকীৰ দ্বাৰা পৰিচালনা কৰা এখন শ্বৰ্ট ফিল্ম। सर ये तो गोल्ड है। আপুনি এই চুটি ছবিখন একেবাৰে মিছ নকৰিব আৰু মিছ নকৰিব মাস্ক পিন্ধিবলৈ, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিবলৈ। ঐ ভয় লগা নেকি ইমানখিনি যে মৃত্যুমুখত পৰিছে, ভয় লগা নাই? হয়তো তালকে মৰিবতো লাগবই আৰু ভাই। হয়, মানুহজনে ঠিকেই কৈছে, মানি ল'লোঁ। আমি এদিন মৰিবই লাগিব আৰু যিহেতু আমি এদিন মৰিবই লাগিব গতিকে ৰাস্তাই ঘাটে সুঠুতি থকা বন্ধ কৰক, ৱেব পৰ্টেল মহাৰ লগত তৰ্ক কৰা বন্ধ কৰক আৰু নিজকে ছেফ জ'ন এটাত আবদ্ধ কৰক। বেলেগৰ লগত সংস্পৰ্শত অহাৰ পৰা নিজকে বচাই ৰাখক। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। ষ্টে ছেফ, টেক কেয়াৰ।